হেল্ল' গাইজ, মই আকৌ এটা নতুন মিনিভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো মই এতিয়া মোৰ মামাহঁতৰ ঘৰৰ পৰা যাই আছো ঘৰলৈ। তাৰ পিছত তেনেদৰে আহি পালো ঘৰত আহি পাই আকৌ আহিলো হাজোৰ ফালে, মানে কুৰ্তা এটা লগ। তাৰ পিছত কুৰ্তা লৈ আহি পালো ঘৰ। ৰাতি আকৌ আহিলো এইবাৰ কালী পূজাৰ প্ৰচেছনলৈকে, আৰু এইখনো হৈছে আমাৰ ইয়াৰে কালী পূজাখন। আৰু এইফালে আমাৰ সকলোৰে মৰমৰ জুবিন দা, আৰু এইটো এইবাৰ কালী পূজাৰ মূৰ্তি। প্ৰচেছন চলাৰ আগতে প্ৰথমতে হ'ল জুবিন দাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰ পিছত তেনেদৰে ৰিবন কাটিং কৰি আজিৰ প্ৰচেছন উদ্বোধনী কৰিলে। আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ কাৰণে সকলোৱে নিজৰ ঘৰৰ সন্মুখত এনেদৰে বিবিধ ধৰণৰ লাইট লগাই জমক জমক কৰি তুলিছে। আজি বাৰু কালী পূজাখন তোমাৰ এটা মানুহ নাই, কাৰণ মেইন পূজাখন কালিৰ পৰা আৰম্ভ হ'ব। আৰু এনেদৰে পূজাৰ পৰা ময়ো ৰাওনা হ'লো ঘৰলৈ, লগ পাম এটা নতুন দেৱালীৰ ব্লগৰ সৈতে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিও, যদি একাউণ্টটো ফ'ল' কৰা নাই ফ'ল'টো কৰি দিও। তো বাৰু আজিলৈ মানে আছিল।